হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আমি অনুশীলনী 15.1-ৰ 1 নম্বৰৰ কুৱেশ্যনকেইটা সমাধান কৰিম। 1 নম্বৰত কি কৈছে, তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা। ঘটনা ইৰ সম্ভাৱিতা প্লাছ ঘটনা ই নোহোৱাৰ সম্ভাৱিতা কি হ'ব? আমি কি পাইছিলোঁ যে ঘটনা যদি ই হয় আৰু ঘটনা নোহোৱাৰ সম্ভাৱিতা যদি ই ড্যাশ হয়, ঘটনাটোৰ সম্ভাৱিতা যদি ই হয়, ঘটনাটো নোহোৱাৰ সম্ভাৱিতা যদি ই ড্যাশ হয়, এইটো সমান সমান অন হয়। এইটো আমি পাইছিলোঁ, ইয়াত অন হ'ব। ঠিক আছে, দুই নম্বৰটোত কৈছে, 1 নম্বৰটো গ'ল, 2 নম্বৰটোত কৈছে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা 0 হয়। যিটো কেতিয়াও নহ'ব তাৰ সম্ভাৱিতাটো কি হ'ব? 0। এনেকুৱা ঘটনাক কি বুলি কয়? অসম্ভৱ ঘটনা। ঠিক আছে, ঠিক আছে, অসম্ভৱ ঘটনা। এইটো গ'ল, কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 0 আৰু এনেকুৱা ঘটনাক আমি অসম্ভৱ ঘটনা বুলি কওঁ। ঠিক আছে, 3 নম্বৰটোত কৈছে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল, মানে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 1। যিটো একদম নিশ্চিত ঘটিবই, এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বুলি কোৱা হয়। নিশ্চিত ঘটনা বলে। ঠিক আছে, এইটো গ'ল। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হ'ব। ঠিক আছে, কাৰণ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনা, যিবিলাক টোটেল ঘটনাটোক 1 বুলি কোৱা হয়। ঠিক আছে, টোটেল ঘটনাটো সমান সমান 1 হয়। ঠিক আছে, গতিকে এইটো 1 হ'ব, 4 নম্বৰটোত 1 হ'ব। ঠিক আছে, এটা ঘটনাৰ সম্ভাৱিতা ডেশতকৈ ডাঙৰ বা সমান আৰু ডেশতকৈ সৰু বা সমান। এইটো কি কৈছে? এটা ঘটনাৰ সম্ভাৱিতা, এটা কথা মনত ৰাখিবা, এটা ঘটনাৰ সম্ভাৱিতা যদি ই হয়, এই ইটো 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব, 1তকৈ সৰু বা 1ৰ সমান হ'ব মানে। ঠিক আছে, গতিকে ইয়াত কি হ'ব? এটা ঘটনাৰ সম্ভাৱিতা ডেশতকৈ ডাঙৰ মানে 0তকৈ ডাঙৰ বা সমান, ইয়াত 0 হ'ব, আৰু 1তকৈ সৰু বা সমান। ঠিক আছে, এইটো কথা মনত ৰাখিবা।